নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা। যিহেতু ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুত এটা ডাঙৰ নিযুক্তি আহিছে। 28,000 প্লাছ পদ মুকলি হৈছে 2026 বৰ্ষৰ কাৰণে। এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা। যিহেতু ইণ্ডিয়া পোষ্ট GDS ভেকেঞ্চি মুকলি হৈছে 2026 বৰ্ষৰ কাৰণে। ইয়াতে আপোনালোকে BPM, ABPM আৰু বিভিন্ন ধৰণৰ পদসমূহ দেখিবলৈ পাব। 28,000কৈ পদ মুকলি কৰি দিয়া হৈছে। পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে হোৱাটছএপ চেনেলটোত জইন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে ইণ্ডিয়া পোষ্ট GDS ভেকেঞ্চি 2026 28,000 BPM এণ্ড ABPM পোষ্ট এপ্লাই অনলাইন। যিহেতু ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা GDSৰ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে 2026 বৰ্ষৰ কাৰণে। 28,000তকৈ প্লাছ পদ মুকলি কৰি দিয়া হৈছে। BPM আৰু ABPM আৰু ডাক সেৱকৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে এটা অভাৰভিউ দিয়া আছে, ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুটমেণ্টৰ এটা অভাৰভিউ দিয়া আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰিক্ৰুটমেণ্ট অথৰিটি হৈছে আপোনালোকৰ ইণ্ডিয়া পোষ্ট। ইয়াতে পোষ্ট নেমটো হৈছে গ্ৰামীণ ডাক সেৱক, যিটো আপোনালোকৰ GDSৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। পোষ্ট নেমটো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে BPM আৰু ABPM, যিটো আপোনালোকৰ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ। টোটেল ভেকেঞ্চি আপোনালোকৰ 28,000 এক্সপেক্টেড আছে। আপোনালোকৰ যিটো 28,000তকৈ বেছি পোষ্ট যিহেতু মুকলি হৈছে, বাঢ়িবও পাৰে। আপোনালোকৰ যিখিনি পদ 28,000 বৰ্তমান দেখাইছে, এই পদসমূহ আপোনালোকৰ ইনক্ৰিজ হ'ব পাৰে। ইয়াতে জব লোকেশ্যনটো দিয়া আছে এক্ৰছ ইণ্ডিয়া, মানে আপোনালোকৰ অল ইণ্ডিয়াতে আপুনি জবটো কৰিব পাৰিব। মোড অফ এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ মেৰিট বেচিছত মাৰিব, মানে আপোনালোকৰ মেট্ৰিকত যিমানটো আপোনালোকৰ মাৰ্ক আছে সেই মাৰ্কটোৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। ইয়াতে অফিচিয়েল ৱেবছাইটটো হৈছে ইণ্ডিয়া পোষ্ট GDS online.gov.in আপোনালোকে গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিহেতু কি পোষ্ট মুকলি হৈছে আপোনালোকে নিশ্চয় গম পাইছে। ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ যিটো আপোনালোকৰ BPM হয়, আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ ABPM হয়, আৰু লগতে ডাক সেৱকৰ পদ মুকলি কৰি দিয়া হৈছে। বৰ্তমান আপোনালোকৰ যিহেতু ক'ত কিমানখিনি ভেকেঞ্চি মুকলি কৰিছে তাৰ কোনো আপডেট অহা নাই। আপডেট আহিলে আপোনালোকে মোৰ এই ছাইটতে পাই যাব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই লিংক দিম, তাতে গৈ আপোনালোকে ভিজিট কৰি সকলো তথ্য চাব পাৰিব। বৰ্তমানলৈকে কোনো আপডেট দিয়া নাই। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি যদি মেট্ৰিক পাছ কৰি থৈছে তেতিয়া আপুনি পদসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 40 বছৰলৈকে দিয়া আছে। যদিহে আপুনি 40 বছৰতকৈ ডাঙৰ, মানে আপোনাৰ 40 বছৰতকৈ যদি বেছি হৈছে, আপুনি এজ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব, আৰু OBCৰ কেণ্ডিডেট হ'লে আপুনি 3 বছৰকৈ ল'ব পাৰিব। PWDৰ কেণ্ডিডেট হ'লে আপোনালোকে এজ পাৰ গভৰ্ণমেণ্ট ৰুল, মানে গভৰ্ণমেণ্টৰ আপোনালোকে যিমানখিনি এজ ইলেকশ্যন দিয়ে PWDৰ কাৰণে সিমানখিনি আপোনালোকে ল'ব পাৰিব। ইণ্ডিয়ান পোষ্ট GDSৰ আপোনালোকে এতিয়া চেলাৰীটো দিয়া আছে, দেখিবলৈ পাইছে আপোনালোকৰ পোষ্ট ৱাইজ চেলাৰীসমূহ দিয়া আছে। যিটো আপোনালোকৰ BPM হয়, ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ হয়, তাতে আপোনালোকৰ 12,000 পৰা 29,380 টকালৈকে চেলাৰী লাভ কৰিব পাৰিব। পাৰ মন্থ চেলাৰী হ'ব আপোনালোকৰ। যিটো আকৌ ABPM মানে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱকৰ পোষ্ট আছে, তাত আপোনালোকে 10,000ৰ পৰা আৰম্ভ কৰি 24,470 ৰুপিছলৈকে আপুনি পাৰ মন্থ চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ এডিশ্যনেল বেনিফিট থাকিব। এতিয়া আপোনালোকৰ যিটো DA থাকিব, গ্ৰেচুইটি থাকিব, লগতে আপোনালোকৰ ইঞ্চুৰেঞ্চ কভাৰেজটো থাকিব। চিলেকশ্যন প্ৰচেছটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইণ্ডিয়ান পোষ্ট GDSৰ চিলেকশ্যন প্ৰক্ৰিয়াটো যিহেতু আপোনালোকৰ মেৰিট বেচিছত হয়। আপোনালোকৰ যদি মেট্ৰিকৰ যিটো আপোনালোকৰ মাৰ্ক আছে, SSLC যিটো মাৰ্ক আছে, সেইটোৰ ওপৰতে আপোনালোকৰ নিৰ্ভৰ কৰে। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, ইণ্টাৰভিউ নহয়। আপোনাৰ যিটো মেট্ৰিকৰ পাৰ্চেণ্টেজ আছে, আপোনালোকৰ যিটো পাৰফৰ্মেঞ্চ আছে, তাৰ ওপৰতে নিৰ্ভৰ কৰি আপোনালোকৰ মেৰিট বেচিছত ৰিজাল্টসমূহ দিয়া হয়। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে কেটেগৰাইজ আপোনালোকৰ এপ্লিকেশ্যন ফিজটো দিয়া আছে।
জেনেৰেল OBCৰ কাৰণে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC ST PWD আৰু ফিমেল কেণ্ডিডেট কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মতে আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপোনালোকে পে'মেণ্টসমূহ কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে তললৈ স্ক্ৰল কৰিব। যিহেতু স্ক্ৰল কৰাৰ পিছতে আপোনালোকে এটা এপ্লাই অনলাইন লিংক পাব। তাতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব। তাতে গৈ আপোনালোকে প্ৰথম ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিহেতু আপোনালোকে SSC হওক, SSC MTS হওক, আপোনালোকে আৰ্মিয়ে হওক, যেনেদৰে আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰে, ইয়াতে আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আপুনি ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কিবা ভুল হয় পাছত আপুনি শুধৰাব নোৱাৰিব। সেইকাৰণে আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰোঁতে শুদ্ধকৈ কৰিবলৈ চাব। ইয়াতে আপোনালোকৰ কি ডকুমেণ্ট লাগিব, ৰিকুৱাৰ্ড আপোনালোকৰ ডকুমেণ্টসমূহ দিয়া আছে, যিসমূহ আপোনালোকৰ বাধ্যতামূলক যিহেতু লাগিবই। ক্লাছ 10ৰ মাৰ্কশ্বিট লাগিব, আইডেণ্টিটি প্ৰুফ মানে আপোনালোকৰ যিটো আধাৰ কাৰ্ড সেইটো দিব লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফটো বাৰু আপোনালোকৰ য'ত এপ্লাই কৰে তাতে আপোনাৰ ফটোশ্বুটটো কৰি লওক। লগতে আপোনাৰ ছিগনেচাৰটো স্কেন কৰিব লাগিব আৰু আপোনাৰ যিটো কাষ্টৰ হয় কাষ্ট চাৰ্টিফিকেট লাগিব। যদি আপুনি ডিছেবিলিটি হয় তেতিয়াহ'লে আপোনাৰ ডিছেবিলিটি চাৰ্টিফিকেট লাগিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে, যিহেতু নটিফিকেশ্যনটো আপোনাৰ ৰিলিজ কৰি দিয়া হৈছিলে 28 জানুৱাৰী তাৰিখে, যিটো নটিফিকেশ্যন ৰিলিজ কৰি দিয়া হৈছে। যিটো আপোনালোকৰ OTR ষ্টাৰ্টিং ডেট মানে আপোনালোকৰ যিটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন সেইটো 31 জানুৱাৰী তাৰিখৰ পৰা, যিহেতু যোৱাকালিৰ পৰা OTRটো যিটো আপোনালোকৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন সেইটো ষ্টাৰ্ট হৈ গৈছে। মেইন আপোনালোকৰ যিটো এপ্লাইটো বৰ্তমান হোৱা নাই। OTR আপোনালোকৰ লাষ্ট ডেটটো 14 ফেব্ৰুৱাৰীলৈকে আছে। ইয়াতে আপোনালোকৰ এপ্লাইটো হ'ব 2 ফেব্ৰুৱাৰী তাৰিখৰ পৰা, যিটো আজি 1 তাৰিখ হ'লে কালিৰ পৰা আপোনালোকৰ এই পথসমূহত এপ্লাই প্ৰচেছটো ষ্টাৰ্ট হ'ব। যদিহে আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে আজিও আপোনালোকে কৰি ল'ব পাৰিব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপুনি অহা কাইলৈ মানে 2 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আবেদন কৰিব পাৰিব। এপ্লাই লাষ্ট ডেটটো আপোনালোকৰ 16 ফেব্ৰুৱাৰীলৈকে দিয়া আছে, আপ টু 11 PM মানে আপুনি ৰাতি 11টা বজালৈকে আবেদন কৰিব পাৰিব। কাৰেকশ্যন উইণ্ডোটো আপোনালোকৰ 18-19 ফেব্ৰুৱাৰীত খুলি দিয়া হ'ব। যদিহে আপোনাৰ কিছুমান ডকুমেণ্ট আপলোড কৰোঁতে ভুল হ'লে বা আপোনালোকৰ কিছুমান যদি ফেক ডকুমেণ্ট আপলোড কৰে বা ভুলতে আপোনালোক কিছুমান যদি ফেক ডকুমেণ্ট আপলোড হৈ যায় তেতিয়া আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব 18-19 ফেব্ৰুৱাৰী তাৰিখে। যদিহে আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে, যদি আমাৰ থ্ৰুৰ দ্বাৰা আবেদন কৰিব বিচাৰিছে, ডেছক্ৰিপশ্যনে মই কণ্টেক্ট নাম্বাৰ দিম, তাতে গৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনে মই অফিচিয়েল ৱেবছাইটৰ লিংক দিম, তাতে গৈ আপোনালোকে নিজেও ভিজিট কৰি যিহেতু আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট লিংকসমূহ আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। এপ্লাই লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। অফিচিয়েল নটিফিকেশ্যন চেক আউট কৰিব বিচাৰিলে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ফোনটোত এটা এনেকুৱা পেজ ওলাই আহিব, যিটো পেজত আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনৰ তথ্য ইয়াতে পাই যাব। যিহেতু টোটেল আপোনালোকৰ 37টা পেজৰ এখন অফিচিয়েল নটিফিকেশ্যন ওলাইছিলে, তাতে আপোনালোকে নিজে চেক আউটসমূহ কৰি ল'ব পাৰিব। এইটো কোনো ফেক নহয়। বহুতে ক'ব যিহেতু ফেক হয় বুলি বহুতে ক'ব, কিন্তু এইটো আপোনালোকৰ কোনো ফেক নহয়। যিহেতু অফিচিয়েল নটিফিকেশ্যন আপুনি নিজে চেক আউট কৰি চাই ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।